নমস্কাৰ বন্ধু বান্ধৱীসকল, সম্পূৰ্ণ শিক্ষা ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক অসমত থকা ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ কোনখন কিহৰ বাবে বিখ্যাত বা কোনখন ৰাষ্ট্ৰীয় উদ্যানত কি কি জন্তু পোৱা যায় মূলতঃ সেই বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ক'ব বিচাৰিছোঁ। গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাওক। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? উত্তৰ এশিঙীয়া গড়ৰ বাবে বিখ্যাত। দ্বিতীয় প্ৰশ্ন, মানাহ বা মানস ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰ ঢেকীয়াপতীয়া বাঘৰ বাবে, কাৰণ মানসত বা ব্যাঘ্ৰ প্ৰকল্প আছে আপোনালোকে জানে। তৃতীয় প্ৰশ্ন, ওৰাং ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? মনত ৰাখি থ'ব যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনক মিনি কাজিৰঙা বুলি কোৱা হয়। এইখন গড় আৰু বাঘৰ বাবে বিখ্যাত। নেক্সট প্ৰশ্ন, নামেৰী ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে দেওহাঁহ, অৰ্থাৎ নামেৰী ৰাষ্ট্ৰীয় উদ্যান দেওহাঁহৰ বাবে বিখ্যাত। পৰৱৰ্তী প্ৰশ্ন, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰ হৈছে বনৰীয়া হাতী। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া হাতীৰ বাবে বিখ্যাত। নেক্সট প্ৰশ্ন, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বনৰীয়া ঘোঁৰা। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা বেছিকৈ পোৱা যায়, সেয়েহে বিখ্যাত। আজিৰ এই ভিডিঅ'টোৰ একেবাৰে শেষৰটো প্ৰশ্ন, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? আৰু এইখন কোকৰাঝাৰত আছে, আপোনালোকে মনত ৰাখি থ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত। ধন্যবাদ। যদি ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব।